কালি কি হ'ল মেডিকেল ৰিপৰ্টটো উলিয়াব নোৱাৰিলোঁ মানে কি ছাৰ অহা দেৰি হৈছিলে দেৰি হ'ব বুলি ক'লে সেইকাৰণে আজি আকৌ যাব লৈছোঁ গোগামুখলৈ বুলি উপায় নাই খৰচৰ ওপৰত খৰচ তো এতিয়া উলিয়াই লওঁ বসন্তী কোনখন নিওঁ এখন নিওঁ নে এখনকে লৈ যাওঁ আজি গাড়ী নিনো স্কুটি আজি চুলিটো কাটি দিম একদম চেলেঞ্জ আজি চুলিটো কাটি দিম অলপমান বেছি ডাঙৰ অলপমান কাটি দিম প্ৰথম চুলিটো কাটি লওঁ তাৰপিছত মেডিকেল যাম নিজকে ভাবি আচৰিত খাইছোঁ সঁচাকৈ মই চুলিখিনি কাটিলোঁ নে চাওকচোন দেখিবলৈ কেনেকুৱা লাগিছে নিজকে দেখি ইমানেই হাঁহি উঠিছে নহয় মানে কি আগটো দপা হৈ গৈছে সেইকাৰণে কাটি দিলোঁ তো এতিয়া আহিছোঁ চেকআপ কৰিবলৈ হাঁহি উঠিছে চাগে মোক দেখি হয় নাই চুলিখিনি কাটি দিলোঁ দেখিছে ন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই মেডিকেলত ৰখি মানে কি মেডিকেল নহয় একচুৱেলি লাচনৰ ইয়াত আহিছিলোঁ চেকআপৰ কাৰণে এতিয়ালৈকে অহাই নাই ডক্টৰ ছাৰ ৰখি আছোঁ এইফালে শ্ৰীমতী ভোক লাগিলে বোলে কিবা এটা খাই লওঁ তো শ্ৰীমতী নামটো লৈ মোৰো ভোক লাগিছে ময়ো কিবা এটা খাই লওঁগৈ গতিকে বেয়া ভোক লাগিছে কিবা এটা খাই লওঁ ইমানখন দোকানত মিঠাই বিচাৰি নাপালে খাবলৈ কি হ'ব তো এইফালে মোলৈ পৰঠা আহি গ'ল বাইদেৱে পৰঠা নাখায় বোলে তাই কিবা চাহ মিঠাই খাব তাইৰ কাৰণে লাল চাহ আহিলে আৰু লগতে দুটা মিঠাই ল'লে এটা মিঠাই তাই খালে এটাটো মোৰ ভাগত আছে সেইকাৰণে তাই খোৱা নাই ৰখি আছে ব'লক এতিয়া যাওঁ মেডিকেললৈ তো বৰ্তমান বেজী এটা অকণমান খুচি লৈ পিনে এতিয়া ৰখাই থৈ দিছে এইফালে তাই শুই আছে আৰু 20 মিনিট ৰখিব লাগিব বোলে তাৰপিছত আকৌ বেজী দিব এনেকুৱা কিবা এটা হ'ব বুলি ভবাই নাছিল কৈ আছোঁ কি হ'ব কেন্দুলাটো লগালে এইফালে ফিট কৰিলে দেখিছে ন এইফালে কেন্দুলা ফিট কৰি দিলে তো সেইটো দেখি মোৰে একদম মাথা ঘূৰাই গ'ল মানে যেনেকৈ খুচিছে দুবাৰ তিনিবাৰ হৈছে টেষ্টটো অহা নাই তাই উশাহটো লৈ দিলে মানে তো এতিয়া সময় হ'ল 6টা বাজিব হ'ল ৰাতিপুৱা এনেকৈ 12টামান বজাত আহিছিলোঁ গম পাইছোঁ ন এতিয়ালৈকে ইয়াতে ৰখি আৰু কিমান টাইম ৰখিব লাগিব পাছত আকৌ গেছ দিব লাগিব বোলে প্ৰব্লেমৰ ওপৰত প্ৰব্লেম ওলাই আছে তো এতিয়া বেজীটো দিয়াৰ পাছত গেছ দিয়া টাইম হ'ল এতিয়া গেছ দিব লাগিব মানে কি তাই উশাহ লোৱাত অকণমান প্ৰব্লেম হৈছে সেইটো কাৰণে গেছটো দিব লাগিব এতিয়া গেছ ধুনীয়াকৈ ফিটিং কৰি হ'ল এইফালে গেছটো দি আছে মানে কি 6 ঘণ্টা মূৰে তাই গেছ দি থাকিব লাগিব তো বৰ্তমান গোটেইখিনি বস্তু কিনি লোৱা হ'ল ঘৰলৈ ধুনীয়াকৈ লৈ মেলি যাম ঘৰত গৈ পিনে তাইক 6 ঘণ্টা মূৰে গেছ দি থাকিব লাগিব তেতিয়া মানে অলপ আগতকৈ সুস্থ হৈ উঠিব অকণমান এটা কাহৰ কাৰণে আজি ইমান ডাঙৰ প্ৰব্লেম হৈ গ'ল তাকে ভাবি আচৰিত খাইছোঁ মানে এতিয়া 7টা বাজিব এতিয়া যাব হ'ল তাই ওলালে বাকী বস্তু লৈ লোৱা হৈছে ঘৰত গৈ আকৌ গেছ দিব লাগিব স্লাইন দিব লাগিব ধেৰ কাম আছে বস্তু দেখিবলৈ মাত্ৰ এইকেইটা বস্তুৱেই দেখাত তাকো কমাই লৈছোঁ এইটোতে 3000 টকা বিল বহুত দেৰিও হ'ল হা মানে পইচা পাতি অলপ খৰচো হ'ল কি কথা সকলোখিনি নেক্সটৰ ভিডিঅ'তে ভালকৈ বুজাই মেলি ক'ম বাকী আৰু ঘৰলৈ যাওঁগৈ আৰু দেই ইমানতে সামৰি দিওঁ আৰু